Hello friends, welcome to JS tutorial. মই আজি আপোনালোকক কম IPL 2018 লাইভ কেনেকৈ আপোনালোকে ম্যাক্স প্লেয়াৰত চাব পাৰিব এইটোৰ বিষয়ে আজি আপোনালোকক কম। যিসকলে এতিয়ালৈকে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাব। প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলতে ৰেডবক্স টিভি নামৰ এপছখন ডাউনলোড কৰি ল'ব। মই এপছৰ লিংকখন মোৰ ডেসক্ৰিপচন বক্সত দি আছো। ডাউনলোড কৰাৰ পিছত আপোনালোকে ৰেডবক্স টিভিত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহি যাব। এতিয়া IPL খেলখন চলি থকা নাই, সেই কাৰণে মই আপোনালোকক বেলেগ কিবা ভিডিও দেখাই আছো, মানে কেনেকৈ ম্যাক্স প্লেয়াৰত চোৱা যায়। মই ক্লিক কৰিলো, ক্লিক কৰাৰ পিছত ইয়াত আহি গৈছে সিলেক্ট প্লেয়াৰ। ইয়াত বহুত কেইটা আছে, ম্যাক্স প্লেয়াৰ, XYZ প্লেয়াৰ, 3-1 প্লেয়াৰ। মই কেৱল ম্যাক্স প্লেয়াৰত দেখুৱাম, সেই কাৰণে মই ম্যাক্স প্লেয়াৰত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত জাস্ট অনছত ক্লিক কৰিলো, পিছত আহি গ'ল। ৰব নেটৱৰ্ক অলপ স্লো আহি গৈছে। এতিয়া আপোনালোকে এই ভিডিওটো সৰু কৰিব পাৰিব, ডাঙৰো কৰিব পাৰিব ম্যাক্স প্লেয়াৰৰ নিচিনাকৈ, কিয়নো এইটো ম্যাক্স প্লেয়াৰতে প্লে হৈ আছে। যদি ভিডিওটো ভাল লাগি থাকে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। থ্যাংক ইউ গাইজ, থ্যাংক ইউ ফৰ watching my video. Thank you.